আজি বতৰটো ইমান ধুনীয়া হৈছে চাওকচোন, চবফালে পোহৰেই পোহৰ। কেইদিন বুলি ক'লে ভুল হ'ব, আচলতে প্ৰায় এমাহেই হ'বলৈ হ'ল। বৰষুণে আমনি লগাই দিলে আৰু এই বিহু দিনকেইটাতো এই বৰষুণতেই গ'ল। এতিয়া বেটীহঁতো স্কুল গ'ল আৰু মানুহজনো খাই বৈ কামলৈ গ'ল, আৰু মই এই বাৰীত সোমাই কিনে শুকলতি আৰু নৰসিংহ লৈছোঁ, ভাজি খাম এতিয়া। আৰু তাতকৈ ডাঙৰ কথাটো কি হ'ল, বৰষুণত এই জলকীয়া পুলিবিলাক একদম মৰি গৈছে। লাগিব লৈছিলেহে, কিন্তু বেছি বৰষুণ পাই এতিয়া গছবোৰ মৰিহে গৈছে। এইবিলাক জলকীয়া ফুলিছিলে, কিন্তু ক'ৰবাত এজোপা লাগিছেও, কিন্তু বৰষুণৰ বাবে বেয়া হৈ গৈছে গছবিলাক। বেঙেনা কেইজোপামান ৰুই থৈ দিয়া আছিলে, বেঙেনা কেইজোপাও অলপ মৰহি যোৱাৰ নিচিনাহে হৈছে আৰু বাচিবনে নেবাচে ক'ব পৰা নাই। কিন্তু এইকেইজোপা ৰঙালাও ৰুই থৈ দিছিলোঁ, ক'ৰবাত তেতে লাগিছে, সৰু হৈ আছে। বেঙেনা দুজাটো ৰুই থৈছিলোঁ, এইখিনি অলপ পাছত ৰোৱা, এইখিনিও ফুলিব ধৰিছে। এইজোপা হৈছে জাতিলাওজোপাৰ কেছটো অলপ নগেন হ'ল, যিহেতু আমাৰ ইয়াত বান্দৰৰ সংখ্যা বেছি। বান্দৰে আগবিলাক খাই গছজোপা বেয়া কৰি পেলাইছিলে। এই বৰষুণ দিয়া কেইদিনহে বান্দৰটো যিহেতু অহা নাই, গছজোপা অলপ ঠনধৰি উঠিছে। এয়া কেৰাহীত তেল গৰম হৈ গ'ল, এতিয়া মই ভাজিম শুকলতি আৰু নৰসিংহ। মোৰ খানা ৰেডি হৈ গ'ল আৰু খানা খাম এতিয়া মই। ভাত খাই উঠিলোঁ এতিয়া মই, আৰু এতিয়া ভাত খাই উঠি অলপ ঘৰ চফা কৰিম এতিয়া। আৰু আজি নামঘৰ হুঁচৰি যোৱাৰ কথা আছে। আমাৰ ঘৰটো অলপ বেছি লেতেৰা হয়, কাৰণ আমাৰ ঘৰৰ ওচৰে পাঁজৰে বাঁহৰ সংখ্যা বেছি আছে, অনবৰত বাঁহ পাত সৰিয়ে থাকে। এইখিনি চাওকচোন কিমান জাবৰ ওলালে। এয়া আমাৰ নাহিদ বেটী আজি স্কুলত কান্দিলে। কি কাৰণে কান্দিলে সুধিলেও নকয়, সেইকাৰণে দেউতাকে আজি লৈ আহিলেগৈ স্কুলৰ পৰা। এতিয়া ঘৰৰ ভিতৰ বাহিৰ চাফা কৰি আৰু গা পা ধুই এতিয়া মই ভিতৰত সোমালোহি, আৰু এতিয়া সময় হ'ল প্ৰায় 2 বাজিলে। আৰু এতিয়া মই বেটীৰ লগত চিৰা জলপান খাব লৈছোঁ, বিহু বুলি খুৱাই হোৱা নাই। গা পা ধুই নামঘৰত চাকি জ্বলাবলৈ আহিলোঁ। এতিয়া আকৌ যাওঁ ঘৰলৈ, যিহেতু নামঘৰ হুঁচৰি যোৱাও গৈ আছে। অধিক হেঁপাহেৰে আৰু অধিক আগ্ৰহেৰে বাট চাই থকা হুঁচৰিযোৰা আজি আহিলে, গালে আৰু এতিয়া ওলাই গৈছে। কিন্তু বৰষুণ দিছে, গাবলৈ চাগে এতিয়া অলপ অসুবিধা হ'ব। আৰু আজিৰ দিনটো মোৰ টেঙাহাটতে গ'ল। বেংকলৈ গৈছিলোঁ, কিন্তু কামটো নহ'ল। প্ৰায় 4 ঘণ্টামান লাইন পাতি থাকিলোঁ, কিন্তু নহ'লেই। শেষত যেতিয়া ওচৰ পালোঁগৈ, তেতিয়া লিঙে নাইকিয়া হৈ থাকিলে। তাৰপৰা আহি দিবলগীয়া হ'ল আৰু। তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাব, লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। বাই।